উচ্ছেদৰ পূৰ্বে তালি টোপোলা বান্ধি পলাইছে উজনিৰ শ শ বেদখলকাৰী। এইবাৰ টাৰ্গেট নগাঁৱৰ বিভিন্ন প্ৰান্ত। নিজ মুখেৰে ক'লে নেক্সট মিছন কি? নিশা শাৰী শাৰী ঘৰৰ সা সামগ্ৰী কঢ়িওৱা টাটা DI বোকাজানত। নিশা এনেদৰেই বোকাজান পালেহি বিদ্যাপুৰ উৰিয়াম ঘাটৰ পৰা উচ্ছেদৰ পূৰ্বেই খালী কৰি অহা বেদখলকাৰী। ঘৰৰ সা সামগ্ৰীৰ লগতে গোধন উঠাই লৈ আহিছে বেদখলকাৰীয়ে। নগাঁৱৰ বিভিন্ন অঞ্চল যেনে ঢিং, জুৰিয়া, মৈৰাবাৰী এই ঠাইসমূহলৈ যাব নিজ মুখেৰে ক'লে বেদখলকাৰীয়ে। বেদখল কৰি থকাৰ কথা একেমুখে স্বীকাৰ কৰিছে তেওঁলোকে। আৰক্ষী উপস্থিত হৈ নিশা বোকাজানৰ পৰা নিজৰ গন্তব্য স্থানলৈ খেদি পঠিয়ায় লোকসকলক। গোলাঘাটৰ বিদ্যাপুৰ, নেঘেৰিবিল বা উৰিয়াম ঘাটত বেলেগ বেলেগ ঠাইৰ পৰা আহি দখল কৰিছিল তেওঁলোকে। খেৰবাৰী এইবিলাকৰ চাইডৰ হয়। উৰিয়াম ঘাটৰ পৰা উৰিয়াম ঘাট নহয়, খেৰবাৰী, বিদ্যাপুৰ, মধুপুৰ যতে উচ্ছেদ চলিব তাৰ পৰা নোটিছ দিলে মাল কেইটা অটকাব লাগে। মাল খালি মাল কেইটাই লৈ আছে। আপোনালোকে উচ্ছেদিত নে আপোনালোকে গাড়ীৰ মানুহ? গাড়ীৰ মানুহ তো ড্ৰাইভাৰ হয়। আচ্ছা, আপোনালোকে বস্তুবিলাক লৈ ক'লে যাব? নগাঁও মালিকে কি কৈছে আপোনালোকক? আমাৰ বিলাকক মই এনেকে দোকান দিছো, মোৰ সামান কেইটা তহঁতক পঞ্চায়ত দিয়ে, তহঁতৰ ভাড়া যোনটো আছে আমাৰ বিলাকে দি দিম। ভাড়া দিছে আপোনালোকে নগাঁও যাব দিছে? নগাঁও ক'ত যাব? নগাঁও ডিঙত যাব। মানে সব মালিক বিলাক যিবিলাক বস্তু আছে বেলেগ বেলেগ গাঁৱত যাব। মানে ক'ত যাব? কোনে গাঁৱত, কোনটো গাঁৱত যাব, ক'ত যাব? মইতো ডিঙত যাম। আৰু বাকী বিলাকে ক'ব পাৰে। মৈৰাবাৰীৰ হয়, মৈৰাবাৰী আৰু লাহৰি ঘাটৰ হ'ব। অসম ইয়াতে লাহৰিজান বা শক্তি থাকি যাব নেকি কোনোবা? নাই ইয়াত চাহ খাবলৈ গৈছিলো গোটেইকেইটা একলগতে আহিছো। ইয়াতে আৰ্মি কেইটা, পুলিচ কেইটা ইয়াত আমাৰ বিলাকে বোকাজানত ট্ৰেন্সফাৰ কৰি গৈছে। নিজে থৈ গৈছে? সিহঁতে থৈ গৈছে। মানে আপোনালোকৰ আজি খালী কৰিব দিছে? খালী কৰিব দিছে। আৰ্মিও আহিছিলে, পুলিচো আহিছিলে, আহি পেলাই সিহঁতে আগবাঢ়ি দি থৈ গৈছে। নাই একো কোৱা নাই। সিহঁতে আনি পেলাই এতিয়া তহঁতক ক'ত যাবি যা, নগাঁও যাবি, মৈৰাবাৰী যাবি, ডবকা যাবি, যা। মানে আপোনালোকৰ অৰিজিনেল ঘৰবিলাক নগাঁৱতে আছিলে, কিন্তু আপোনালোকে উৰিয়াম ঘাটত বেদখল কৰি থাকিছিলে? বেদখল কৰি নিজে থাকিছিলে, হয় নাই? আপোনালোকে গাড়ী ড্ৰাইভাৰ নে ঘৰৰ মালিকে? এইবিলাক ড্ৰাইভাৰ হয়। কোনোবা ড্ৰাইভাৰ, কোনোবা মালিক। বিদ্যাপুৰৰ কোনোবা 20 বছৰ 30 বছৰ তাত বহি পেলাই 20 বছৰ